আহিছোঁ যেতিয়া কথাতে কৈ ভগৱান নোকোৱা ইমান সহজ নহয়। এই পৰা নামিলোঁ এতিয়া উমানন্দ মন্দিৰ যাম। নামি আছে মানুহবোৰ হেৰি পৰা আছে ওপৰত গাইছ ধূপ চাকি লওঁ এইবাৰ আহি পালোঁ আজি উমানন্দ। ভবা নাছিলোঁ আহি পাম বুলি, মানে কিতাপতহে পাই আছিলোঁ। এতিয়া আজি সঁচাকৈ আহি পালোঁ আৰু উমানন্দ। এতিয়া ধূপ চাকি লৈ আৰু ওপৰত যাম। চাই থাকিব গাইছ ভিডিঅ'টো। ধূপ চাকি ল'ব পাৰে। গৈ আছো ওপৰত গৈ আছো গাইছ। উঠি আছো, ভাগৰে লাগিছে, উপায় নাই, যাবতো লাগিবই, আহিছো যেতিয়া। ধূপ চাকি কিমান? 50। মানুহ গাইছ আহি পালোঁ, একদম ফাইনেলি আহি পালোঁ। এতিয়া ধূপ চাকি লৈ ওপৰলৈ যাম আৰু চাকি ল'লোঁ গাইছ। মই মন্দিৰত গৈ আছোঁ, চাই ৰাখিব ভিডিঅ'টো। ধূপ চাকি ল'লোঁ 50 টকা বোলে, 50 টকাত কিনি ল'লোঁ আৰু নে কি কয় গাইছ। কাৰণে লাইন তাতে বৰষুণ আহিছে, বৰষুণ লাইন ইমান দীঘল লাইন। পৰা ঘূৰি আহি এই লাইন, তাতে আৰু বৰষুণ গাইছ, একদম তামান বৰষুণ জিকে হ'লেও যাম মন্দিৰ। আহিছোঁ যেতিয়া কথাতে কৈ ভগৱান নোকোৱা ইমান সহজ নহয়। গাইছ 2 ঘণ্টা লাইন ধৰি দৰ্শন কৰিলোঁ উমানন্দ টেম্পুল। ভিতৰৰ পৰা মানুহ চাওকচোন, ইমান একদম মানুহ। दर्शन करो वो अंदर कर दीजिए। हम तो चल हमें दर्शन लाइन में दवा से नहीं मंदिर वगैरह মন্দিৰৰ ওপৰৰ পৰাই উমানন্দ টেম্পুল ওপৰৰ পৰাই ইমান মানুহ, প্ৰতিদিনেই মানুহ। মই বাহিৰত যাব ওলালো, ইমান মানুহ গেটত।
म्हणजे आणि आज नाही आले ना रेली व्यवस्थित बनवली आणि ही पण मध्ये बनवली जलशर्मामध्ये આપણે જમવાનું છે આપણે એવું છે ને એટલું બધું વાંચવાનું હવે સીધા Manu Sao guys. આ લોકો ક્યાંય આવ્યા કે ચાલો આપણે ચપ્પલ ક્યાં છે আৰু ওপৰেদি ৰপৱে আহি আছোঁ নামি আহিছোঁ কেনেকুৱা লাগিল গাইজ ভিডিঅ'টো ক'বচোন मजा गेली मजा बाबा कोणीच नाही काम नको म्हणून शुनी नाही थापले आणि চৌক ঘৰত তাতে চেণ্ডেল লৈছিলোঁ ওলাই মেলি এতিয়া মই ইফালে ঘূৰো বুলি ভাবিছোঁ ইমান একদম এটা উমানন্দ দ্বীপটো চাই থাকিব গাইজ চাওক যাবাই মন যোৱা নাই একেলাই আহিছোঁ একেলাই খোজকাঢ়ি আছোঁ আৰু গোটাই নদী দ্বীপটোৱে খোজকাঢ়িম আজি প্ৰায় 2 ঘণ্টা একদম লাইনত ধৰি ধৰি দৰ্শন কৰিলোঁ আৰু একো নাই ভগৱানক পাবলৈ হ'লে অলপতো সময় দিবই লাগিব গাইজ কিমান ধুনীয়া একদম ঘৰত যাবই মন যোৱা নাই কিন্তু উপায়তো নাই যাবতো লাগিবই খিনি ইমান ধুনীয়া ঠাই একেলাই গোটাই উমানন্দত ঘূৰি আছোঁ গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰিব হা মানে প্ৰথম আহিছোঁ পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ আমাৰ ইয়াত গুৱাহাটীতেই আছে শুনিহে আছিলোঁ কিন্তু এতিয়া নিজে আহিলোঁ আৰু এবাৰ কেতিয়াও আহি পোৱা নাছিলোঁ ব্ৰহ্মপুত্ৰ কইখন আহিছিল গমেই পোৱা নাই চাওক ৰপৱে আহি আছে এই দুখন সিফালৰ পৰা এখন আহিছে আৰু ইফালৰ পৰা এখন যে আছে এদিন ইয়াতো উঠিব আহিম ৰপৱেত শেষত হনুমান মন্দিৰ দৰ্শন কৰিলোঁ এয়া হনুমান মন্দিৰ এতিয়া যাওঁ আৰু গাইজ ঘৰলৈ খৰুমণি ভাইয়া এই কিতনা रुपया ল'লোঁ যিকোনো বস্তু মোক এনেকুৱা দেখাবলৈ পচন্দ লাগে সেইকাৰণে ল'লোঁ আৰু যাব ওলালোঁ দেখাবলৈ মানে লওঁৱে লাগি থাকে মোক বাই বাই গাইজ এতিয়া ঘৰলৈ যাওঁ তলত আছে ফেৰীবিলাক তাতে এইবাৰ যাওঁ মই ঘৰলৈ যাবলৈ ওলালোঁ আৰু গোটাই উমানন্দ দ্বীপটো ঘূৰি আহিলোঁ এতিয়া ফেৰীঘাটলৈ আহিলোঁ উঠিব চাওক গাইজ মানুহ ভিৰ নাচাকে গাইজ মানুহ মানুহ একদম ওপৰত মানুহ
গাইস একদম জাহাজের মেন উপৰত উঠছো সাউন্ড শোতে বহুত মানুহ ড্ৰাইভাৰ अरे एक रहेगा रजत एक रहेगा तो बन गई बहुत तेज आधा घंटा तो त्याने होटल दिखे लाए 3 पैसा मंजूर है पहले आधा घंटा জাহাজৰ পৰা নামি আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালো আৰু এইয়া জাহাজ ওপৰত উঠি লৈছো একেবাৰে বাই বাই গাইছ ওইসাইনে জাহাজ জাহাজ पैसा नहीं है भाई टिकट काउंटर है तो टिकट करता है फेरी জালুকবাৰী পালো গাইছ বাছৰ পৰা নামিলোঁ এতিয়া লাহে যাই আছোঁ এইবাৰ জালুকবাৰী বাছত উঠি আৰু ঘৰত যাব লাগে বেল বিকি আছে এইফালে গাইছ খাই খাই যাওঁ একো খোৱা নাই পুৱা পৰা এতিয়া ঘৰলৈ আহিলোঁ গাইছ বাই বাই